AHSEC ফাইনেল দিয়ে ছাত্ৰ ছাত্ৰীসকলক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ অৱশেষত আহি গ'ল ৰিজাল্টৰ নোটিছ ৰিজাল্ট কেতিয়া দিব এতিয়া জানিব পাৰিব সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো এনেকুৱা ধৰণৰ নিত কিন্তু ভিডিঅ' মই প্ৰতিদিনে লৈ আহোঁ সেয়ে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত চোৱা ছাবস্ক্ৰাইব আছে ছাবস্ক্ৰাইব কৰি ৰাখা এতিয়া জানি লওক ইয়াতে কিন্তু যি আসামেজ ৰিজাল্ট 2024 লিংক কিন্তু আউট হৈ গৈছে এতিয়া ৰিজাল্টৰ যে নোটিছ মই তোমালোকক জনাই আছো চোৱা ইয়াতে লক্ষ্য কৰিব পাৰিছা মই জনাই আছো AHSEC আসামেজ ফাইনেল ৰিজাল্ট 2024 ডেট এণ্ড টাইম as per official reports AHSEC will release the AHSEC second year results date PDF notice before the result this year the AHSEC result 2024 Assam board mark sheet is accepted to be uploaded 12 April 2024 অনিশ্চয় ছাত্ৰছাত্ৰীসকল তোমালোকে জানিব পাৰিলা যে এবাৰ যি অসম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন যি কাউন্সিল আছে ইয়াৰ তৰফৰ পৰা তোমালোকৰ যি 24 এপ্ৰিলৰ দিনা ৰিজাল্ট ঘোষণা হ'ব পাৰে অৰ্থাৎ মাৰ্কশ্বিট হ'ব তোমালোকৰ সেই পৰ্টেলত কিন্তু উপলব্ধ হ'ব পাৰে সেয়েহে তোমালোকে কি কৰা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা হাতত মাত্ৰ এদিন বাকী আছে আৰু এদিন পিছতে তোমালোকৰ যি ৰিজাল্ট হয়তো চাব পাৰিবা আৰু কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে তাৰ কিন্তু ভিডিঅ' বনাই ৰাখিছোঁ যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টো দিয়া আছে নাইবা ভিডিঅ'ৰ শেষত আহি আছে সেই ভিডিঅ'টো চাই তোমালোকে এতিয়াই জানি লোৱা কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে যাতে ৰিজাল্টৰ দিনা কোনো ধৰণৰ অসুবিধা নহয় হয় যি 24 এপ্ৰিলৰ দিনাই কিন্তু যি AHSEC ফাইনেল এক্সামৰ ৰিজাল্ট কিন্তু দিব পাৰে হয়তো মই আগত যি মেট্ৰিকৰ ৰিজাল্ট দিছিলে মই ৰিজাল্টৰ যি মই ভিডিঅ' বনাইছিলোঁ যে মই কৈছিলোঁ যে 20 তাৰিখত কিন্তু 100% এক্সামৰ যি SSLC ৰিজাল্ট কিন্তু দি দিব আৰু সেই হিচাপত কিন্তু ৰিজাল্টটো দি দিছিলে তোমালোকে যদি ভিডিঅ' চোৱা নাই তেনেক্ষেত্ৰত চাব পাৰিবা মোৰ পেজত ভিজিট কৰা মোৰ ইউটিউব চেনেলত যোৱা নিশ্চয় পাই যাবা এতিয়া যি 24 এপ্ৰিল হল যে তোমালোকৰ যি থাৰ্ড উইকৰ প্ৰথম দিন আৰু সেই প্ৰথম দিনাই কিন্তু লাভ কৰিব এই ৰিজাল্ট হয়তো তোমালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ সেয়ে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু মই কাইলৈ যেতিয়া নটিফিকেশ্যন আহিব নিশ্চয় তোমালোকক দি দিম চ' আজিলৈ ইমানেই ধন্যবাদ